হেল্ল' গাইজ নমস্কাৰ, দিছ গৌতম এণ্ড ৱেলকাম টু মাই চেনেল গাইজ। শিৱসাগৰত বানপানীয়ে বিধ্বস্ত কৰি পেলালে। বৰ্তমান অলপ ভাল হেৰিলৈ আহিছে যদিও পলসৰ কাৰণে বহুত অসুবিধা হৈছে ৰাইজৰ। বিভিন্ন দল সংগঠন ইউটিউবাৰৰ পৰা আদি কৰি কণ্টেণ্ট ক্ৰিয়েটাৰসকলে সহায় কৰি আছে। ময়ো কিবা এটা কণ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু কৰিম, কিন্তু কিছুমান ভিডিঅ' ছ'চিয়েল মিডিয়াত পাই আছোঁ, বিৰাট বেয়া লাগিলে। মানুহবিলাক কিয় এনেকুৱা স্বাৰ্থপৰ বাৰু? তাৰে কিছুমান ভিডিঅ' ক্লিপ লগাইছে। ভিডিঅ'টো মইতো ভাল হৈছে নে বেয়া হৈছে নাজানো, কিন্তু তথাপিও মানে ভাল লগা নাই কিছুমান বস্তু। ইমান কষ্ট কৰি মানুহে নিজৰ গাখীৰ ধন খৰচ কৰি পিনে ৰাইজক ওচৰলৈ গৈছে, ৰাইজৰ কাষ চাপিছে, আৰু এইটো ৰেকৰ্ড হয়। এইটো এনেকৈ কোনেও যোৱা নাছিলে, আগতেও হয় তেনেকৈ বানপানী। এই ভিডিঅ'কেইটা কিবা পাইছে নাই আগতে? সেইটো কথা কি ক'ব, মুঠতে এনেকুৱা পৰ্যায় হৈছে, ৰিলিফ আহিছে, না অহা বুলি ক'ব নোৱাৰি, ৰিলিফ আহিছে। কিন্তু কথা হ'ল কি, বামৰ মানুহখিনিয়ে এঘৰ মানুহে 2 মাহ কাৰণে গোটাইছে। আমাৰ এই যিবোৰ অঞ্চলত পাব লাগে, একেবাৰে বান বিধ্বস্ত অঞ্চল, যাবলৈও সেনেকৈ সুবিধা নাই। এই মানুহখিনিৰ কাৰণে একেবাৰে ৰিলিফৰ আহিছে, কিন্তু যিমতে আহিছে সেইমতে এইডোখৰ আমাৰ শিৱসাগৰ আমাৰ এইডোখৰলৈ সোমাবলৈ হ'লে আপুনি অষ্টভুজ গুৰুদেৱৰ যিখন আমাৰ তোৰণ আছে, গেট আছে, সেই গেটেদি সোমাই আহি ক্লাবৰ সন্মুখৰ পালে আমাৰ এইডোখৰ মানুহৰ অৱস্থা। মানে বানপীড়িত ৰাইজৰ সাহায্য আহিছে, কিন্তু সঠিক ঠাইলৈ আহিব নোৱাৰা হৈছে। আৰু এটা ভিডিঅ' বহুত আছে তেনেকুৱা। চাবলৈ কোনোবাই যে খাইছে কমেণ্ট কৰিব, এইটো গৰুৱে খায় নেকি? এইটো বিস্কুট আমি গৰুৱে খাই নাচাব। আমি আহিছোঁ, আমি যি খাদ্য যি পাইছোঁ সেইটো দিছোঁ, সেইখিনি পাৰোঁ, তাতকৈতো বেছি দিব নোৱাৰোঁ। ৰাইজৰখিনি সুবিধা হৈছে, লেতেৰা কৰিব নাপাইছে। আমি আহিছোঁ ইমান কষ্ট কৰি, বিস্কুট গৰুক খাবলৈ লাগে ধেমালি গৰু। আমি এই ফটোকেইখন চাব, ইয়াত কিছুমান ফটো মই ইনক্লুডিং কৰি দিছোঁ। আৰু বিশেষকৈ এই মানুহজন কেইবাটাও ভিডিঅ'ত তেওঁ আগচি গাড়ীত আগচি ধৰি দম দিয়ে, বস্তু লাগে তেওঁলোকক। এই ফটোখন চাব, এই মানুহজনক চিনাক্ত কৰক। এই মানুহজনৰ ওচৰৰ মানুহে ব্যৱস্থা ল'ব লাগে। কিন্তু ভিডিঅ' এটা বনাইছে চাওক। এই শিকলি দলং নেকি এই ঠাইত এতিয়ালৈকে যোৱাকালিলৈকে সাহায্যৰ দল যোৱা নাইকিয়া, আৰু যোৱা নাই এইটো কাৰণে ৰাস্তাত ৰখাই দিয়ে মানুহবিলাকে। চাওক এই ভিডিঅ'টো, এই চেনেলটো চালেই পাই যাব। চেনেলবিলাকৰ নাম আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। এই ভিডিঅ'বিলাক মানুহবিলাক ইমান মানে অসভ্যালি কৰিছে, নেপায় তেনেকৈ দেই। এতিয়া ৰাইজসকল, আপোনালোকক এটাকে অনুৰোধ কৰিছোঁ, মোৰ ফালৰ পৰা কৰিছোঁ। আমিও মানে যাম বুলি ভাবি আছোঁ, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি আছোঁ। মই যাব নোৱাৰিলোঁ, কোনোবা যাব, কাৰোবাক পঠিয়াম। কথা হ'ল কি, নকৰিব। বহুত মানুহ এতিয়াও বহুত বিপদত আছে, আৰু যেনেকৈ সহায় কৰিছে, চেলুট সেইসকলক চেলুট। ৰেকৰ্ড এইটো কেতিয়াও কৰা নাই। আগতেও অসমত বানপানী হয়, কোনেও এনেকৈ আগবাঢ়ি অহা নাছিলে। এতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন, নিজৰ ঠাইখিনিৰ বদনাম নকৰিব। বাছ পাইছে সন্তুষ্ট, বেলেগলৈও চিন্তা কৰক। ইমানখিনিয়ে কথাটো। আজি আহোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। জয় অসম। আৰু সকলোকে শেষত গ্ৰেণ্ড চেলুট।